First of all, I thanks to Assam government for honoring us by such a beautiful scooty. I would like to thank you to the government of Assam to give the girls such an opportunity to make their life more easier. I am truly grateful that I am able to get my award from my native in such a respectful and dignity manner. অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আমাক ইমান ধুনীয়া এটা উপহাৰ দিয়াৰ কাৰণে। আজি মোৰ ভালেই লাগিছে, মানে চৰকাৰে ইমান ছোৱালী মানুহক ইমান ভাল গিফ্ট দিয়াৰ কাৰণে আৰু স্কুটিটো দিয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। উপস্থিত থকা স্থানীয় বিধায়ক, স্কুটি প্ৰাপক ছাত্ৰীসকল, অভিভাৱকসকল, শ্ৰোতাসকল, ৰাইজ, সংবাদ মাধ্যমৰ বন্ধু, আৰম্ভণিতে মান্য অনুসাৰে আপোনাক সকলোকে শ্ৰদ্ধাভক্তি তথা মৰম চেনেহ যাচিছোঁ। আৰু যিয়ে 174গৰাকী ছাত্ৰীয়ে আজি স্কুটি লাভ কৰিব, সেই স্কুটি পাবৰ কাৰণে সক্ষম হোৱা 174গৰাকী ছাত্ৰীক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ ভৱিষ্যত আৰু অধিক উজ্জ্বল হওক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বৰ্তমানৰ চৰকাৰখনে দিয়া প্ৰতিশ্ৰুতি অনুসৰি আজি অসমৰ বিভিন্ন জিলাত যোৱা উচ্চতৰ মাধ্যমিক শিক্ষা পৰীক্ষাত উত্তীৰ্ণ হোৱা 22,000তকৈ অধিক ছাত্ৰীক স্কুটি প্ৰদান কাৰ্যসূচী চলি আছে। আৰু তাৰে এটা অংশ বিশেষ আমি আজি চঞ্চল মানগাঁও জিলাৰ 174গৰাকী ছাত্ৰীক ইয়াত স্কুটি বিতৰণৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ। চৰকাৰখনে শিক্ষা ব্যৱস্থাক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যদি আমি অলপ লক্ষ্য কৰোঁ, এটা কথা আমি নিশ্চয় সকলোৰে মনত আহিব যে আজি এই বৰ্তমান চৰকাৰখনে বিনামূলীয়া এডমিশ্যন, বিনামূলীয়া কিতাপ যোগান, ইউনিফৰ্ম যোগান, এনেধৰণৰ বিনামূলীয়াকৈ পৰীক্ষাৰ মাচুল, এনেধৰণৰ বিভিন্ন ব্যৱস্থাৰ জৰিয়তে এনেধৰণৰ শিক্ষা ব্যৱস্থাটো এনেধৰণে লৈ আনিছে যে আচলতে শিক্ষা ব্যৱস্থাটো বিনামূলীয়া ব্যৱস্থা এটালৈকে প্ৰতিযোগিত কৰাৰ নিচিনা হৈছে। অভিভাৱকৰ যি দায়িত্ব, এই সকলোখিনি দায়িত্ব বৰ্তমানে চৰকাৰখনে গ্ৰহণ কৰিছে। এতিয়া বাকী যি দায়িত্ব ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত পিতৃ মাতৃৰ যি দায়িত্ব, নিজৰ সন্তানৰ শিক্ষাৰ দিশত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যি দায়িত্ব পিতৃ মাতৃৰ দায়িত্ব, এই পিতৃ মাতৃৰ দায়িত্ব পালন যদি আমি ঠিকে কৰোঁ, তেনেহ'লে নিশ্চিতভাৱে চৰকাৰে যি লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি একেধৰণৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে, সেই ব্যৱস্থাসমূহ গ্ৰহণ কৰাটো ফলপ্ৰসূ যে ইয়াত এই চৰচৰচনা মানগাঁও এই জিলাখনত ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে নিজৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ ক্ষেত্ৰত যি ব্যৱস্থা, তেওঁলোকৰ দায়িত্ব, যি কৰ্তব্য, যি কৰণীয় অভিভাৱকসকলে পালন কৰিব, তাকে মই অনুৰোধ কৰিছোঁ। ছাত্ৰীসকলক, অভিভাৱকসকলক মই দুটা কথা ক'ব বিচাৰিছোঁ। আমাৰ ৰাজ্যখনৰ 2011 চনৰ জনসংখ্যা 3,30 লাখ।
আৰু আমি আজি যিখন জিলাত আমি উপস্থিত হৈছোঁ এই জিলাখনৰ জনসংখ্যা প্ৰায় 5 লাখ আৰু এই 3,30 লাখৰ যদি আমি 5 ভাগ কৰোঁ মানে অসমৰ মুঠ জনসংখ্যাৰ 66 ভাগৰ 1 ভাগ মানগাছাৰ জিলাখন এই জিলাখনত 66 ভাগৰ 1 ভাগ আপোনাৰ মানগাছাৰ জিলাখনৰ জনসংখ্যা এতিয়া এই স্কুটি ভিতৰত লৈ থকা হৈছে এই স্কুটি ভিতৰৰ পৰা ছাত্ৰীসকলৰ সংখ্যা হৈছে 22,200তকৈ অধিক এতিয়া 22,200 যদি 66 ভাগ কৰা হয় তাহলে 1 ভাগৰ 66 ভাগৰ 1 ভাগ হ'ব 336 তাৰমানে যদি জনসংখ্যা অনুপাতে যদি আমি তাৰমানে প্ৰথম বিভাগটো যদি ধৰোঁ এনে উপৰে তেতিয়াহ'লে ইয়াত তাৰমানে এই 5 লাখ জনসংখ্যা থকা জিলাখনত 336 জন ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব লাগিছিল কিন্তু আমি ইয়াত কি হৈছে 177 গৰাকী ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তাৰমানে আমি এই যদি পৰিসংখ্যান যদি চাওঁ পৰিসংখ্যাৰ ভিত্তিত যদি আমি যাওঁ তেতিয়াহ'লে আমাৰ জিলাখন প্ৰথম বিভাগত আমি পিছ পৰি আছোঁ এতিয়া আমাৰ লক্ষ্য কি হ'ব লাগিব আজি যোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অকল 22,000 ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পোৱা নাই ছাত্ৰও পাইছে কিন্তু এই 22,000 ছাত্ৰীক তাৰমানে স্কলাৰশ্বিপ প্ৰদান কৰিবৰ কাৰণে চৰকাৰখনে সিদ্ধান্ত লৈছে আমি এনেধৰণে ভাবিব পাৰোঁ যে আমাৰ ৰাজ্যখনত চৰকাৰখনে নাৰী শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি নাৰী শিক্ষাৰ যাতে আগবাঢ়ি যায় তাক উৎসাহিত কৰাৰ কাৰণে ছাত্ৰীসকলক স্কলাৰশ্বিপ প্ৰদান কৰা হৈছে আজিৰ দিনটোত আমি আমাৰ সকলোৰে এটা ধাৰণা যে নাৰীসকল স্ত্ৰী জাতিটো পুৰুষ জাতিতকৈ সকলো দিশত অৰ্থনৈতিক হওক সামাজিক হওক ৰাজনৈতিক হওক শৈক্ষিক হওক সকলো দিশত পিছপৰা এইটো আমি মানি ল'ব লাগিব কিন্তু কথাটো হৈছে যে ইয়াৰ এটা এই ব্যৱস্থাটো নাইকিয়া হোৱাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব নাৰীসকলক আমি পুৰুষৰ সমানে আগবাঢ়ি লৈ যাব লাগিব আৰু তেতিয়াহে সামগ্ৰিকভাৱে আমাৰ সমাজখনৰ আমাৰ ৰাজ্যখনৰ বিকাশ হ'ব সমবিকাশ হ'ব আমি কৈ আছোঁ যে সমবিকাশ অকল পুৰুষৰ বিকাশ হ'লে নহ'ব পুৰুষৰ বিকাশ হোৱাৰ লগে লগে নাৰীসকলৰো বিকাশ হ'ব লাগিব সমবিকাশ হ'ব লাগিব গতিকে পুৰুষসকল যেনেধৰণে আগবাঢ়ি যাব সম পৰিমাণে নাৰীসকলো আগবাঢ়ি যাব লাগিব আৰু এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিয়েই চৰকাৰখনে যেনেধৰণে ছাত্ৰীসকলক উৎসাহিত কৰাৰ কাৰণে এনেদৰে স্কুটি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে সিদ্ধান্ত গ্ৰহণ কৰিছে যিসকল ছাত্ৰী ইয়াত স্কুটি গ্ৰহণ কৰিবৰ কাৰণে বা স্কুটি পোৱা ছাত্ৰী যিসকল আছে ইয়াত তেওঁলোকৰ প্ৰতি মোৰ এটা আহ্বান হৈছে যে ভৱিষ্যতে আজি আমি স্কুটি পাইছোঁ আমি তেওঁলোক প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ভাবিব লাগিব যে আমি স্কুটি পাইছোঁ আজি ইয়াৰ পিছত আমাৰ মনোভাৱটো এনেধৰণে হ'ব লাগিব এনেধৰণে চিন্তা চৰ্চা লাগি উঠিব লাগিব আমাৰ মনোভাৱ যে ইয়াৰ পিছত আমি ইয়াতকৈ আৰু অধিক মূল্যৱান বস্তু পাবৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব আমাৰ চৰকাৰখনে যাতে আমাক অন্য অধিকাৰ আমি এনেধৰণে কাম কৰি দেখুৱাব লাগিব যাতে আমাক এই স্কুটিৰ ঠাইত আমাক ইনোভা প্ৰদান কৰিবৰ কাৰণে চৰকাৰখনে আগবাঢ়ি যায় আজি ইয়াত আমাৰ এই ষ্টেজটো ডায়াছত লক্ষী কুটুম এগৰাকী মহিলা আছে লক্ষী কুটুম আপোনালোকে দেখিছে লক্ষী কুটুমৰ ঘৰ ঢকুৱাখানাত অসমীয়া মহিলা তেওঁ এডিচি কেইদিনমান পিছত ডিচি হ'ব আজি ইয়াৰ যিগৰাকী উপায়ুক্ত তাৰ এই উপায়ুক্তগৰাকীৰ আগলৈ যিগৰাকী উপায়ুক্ত ইয়াত আছিল আৰ্টিকা সেইগৰাকী মহিলা গতিকে ছাত্ৰীসকলৰ মাজত এইটো জানিব লাগিব
যে ময়ো এদিন লক্ষী কুটুম হম, ময়ো এদিন আৰ্থিকা হম, আৰু যেতিয়া মই আৰ্থিকা হম তেতিয়া মই স্কুটিৰ চৰকাৰে মই এখন ইনোভা দিব, সেই ইনোভাখন মই ব্যৱহাৰ কৰিব পাৰিম উপায়ুক্ত হিচাপে। এই মনোভাৱ ছাত্ৰীসকলৰ মাজত থাকিব লাগিব। আজি উপায়ুক্ত আমি যদি চাওঁ যে বঙাইগাঁৱৰ উপায়ুক্ত মহিলা, গোৱালপাৰাৰ উপায়ুক্ত মহিলা, শিলচৰৰ উপায়ুক্ত মহিলা, যোৰহাটৰ উপায়ুক্ত মহিলা, নলবাৰীৰ উপায়ুক্ত মহিলা, এনেধৰণৰ বহুকেইগৰাকী মহিলা উপায়ুক্ত আমাৰ ৰাজ্যখনত আছে। আমি যদি নামবিলাক চাওঁ যে গোৱালপাৰাৰ উপায়ুক্তগৰাকীৰ নাম কি? বৰ্ণালী ডেকা। উপায়ুক্তগৰাকীৰ নাম জানো যে তেওঁ কীৰ্তি। এতিয়া এই যে কীৰ্তি, লক্ষ্মীপ্ৰিয়া, বৰ্ণালী ডেকা, এইসকল IAS অফিচাৰ। বৰ্ণালী ডেকাৰ ঘৰ অসমত, লক্ষ্মীপ্ৰিয়াৰ ঘৰ কেৰেলাত, এই শিলচৰৰ উপায়ুক্তৰ ঘৰ দাক্ষিণাত্যত। এতিয়া কথাটো হৈছে যে বৰ্ণালী ডেকাই যদি IAS অফিচাৰ হ'ব পাৰে, আজি যিসকল স্কুটিৰ পাব, সেই স্কুটি পোৱা ছোৱালী ছাত্ৰীসকলৰ মাজতো নিশ্চয় বৰ্ণালী ডেকা হ'ব পৰা ক্ষমতা, বৰ্ণালী ডেকা হ'ব পৰা ছোৱালী ছাত্ৰী আমাৰ মাজত আছে ইয়াত। কিন্তু আমি চেষ্টা কৰিব লাগিব, আমি আগবাঢ়ি যাব লাগিব। দীঘলীয়া বক্তব্য মই ৰাখিব বিচৰা নাই। মই ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ মনত প্ৰতিযোগিতামূলক মনোভাৱ জাগি উঠক ছাত্ৰীসকলৰ মাজত। বৰ্তমান যুগখন হৈছে প্ৰতিযোগিতাৰ যুগ, গতিকে প্ৰতিযোগিতামূলক মনোভাৱ জাগি উঠিলে নিশ্চয় আমি সফল হ'ব পাৰিম। যেনেধৰণে ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱ জাগি উঠিব লাগিব, একেধৰণে অভিভাৱকসকলৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱ জাগি উঠিব লাগিব। আজি ইয়াত মানকাছাৰ জিলাত 174 গৰাকীয়ে ছাত্ৰী নহয়, বহুত ছাত্ৰীয়ে পৰীক্ষা দিছিল যোৱা বছৰ। গতিকে বাকী যিসকল ছাত্ৰীয়ে এই প্ৰথম বিভাগত উত্তীৰ্ণ নোহোৱাৰ কাৰণে স্কুটি লাভ কৰিবলৈ সক্ষম নহ'ল, সেইসকলৰ মনত এটা জাগিব লাগিব। সেইসকল ছাত্ৰীৰ অভিভাৱকসকলৰ এটা মনত জাগিব লাগিব যে মোৰ ছাত্ৰী, মোৰ ছোৱালীজনী কিয় ফাৰ্ষ্ট ডিভিজন পাব নোৱাৰে। আজি অমুকৰ ছোৱালীজনী ফাৰ্ষ্ট ডিভিজন পাই স্কুটি লাভ কৰিব পাৰে, মোৰ ছোৱালীজনী কিয় ফাৰ্ষ্ট ডিভিজন পাব নোৱাৰে, মোৰ ছোৱালীজনীও ফাৰ্ষ্ট ডিভিজন পাব লাগিব। অহা বছৰ মোৰ ছোৱালীজনীও স্কুটি পাব লাগিব। এই মনোভাৱ অভিভাৱকসকলৰ মনত জাগিব লাগিব। আৰু অভিভাৱকসকলৰ মনত জাগিলে আজি যেনেদৰে আমি আচলতে ইয়াত 336 গৰাকী ছাত্ৰীয়ে স্কুটি পাব লাগিছিল, যদি আমি সংখ্যা অনুপাতে যদি যাওঁ, আমি জনসংখ্যা অনুপাতে, গতিকে আগলৈ আমি নিশ্চয় এই 174 ঠাইত আমি অহাবাৰ ডাবল 300, 350 স্কুটি লাভ কৰিব পাৰোঁ। তাৰ কথা এই স্কুটি বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। সেই স্কুটি বিতৰণ কাৰ্যসূচীত এনেধৰণে 174 জনী নহয়, যাতে ইয়াৰ দুগুণ ছাত্ৰী যাতে স্কুটি লাভ কৰিব পৰা ব্যৱস্থালৈকে আহে, তাৰ কাৰণে অভিভাৱকসকল, ছাত্ৰীসকল, যুৱ সমাজ, আমাৰ সমাজ ব্যৱস্থা প্ৰত্যেকেই আগবাঢ়ি আহক। তেতিয়া নিশ্চয় আমি গৌৰৱ কৰিব পাৰিম। এতিয়া এনে আমাৰ এটা ধাৰণা
আমি ভাবোঁ আমি তাৰমানে আত্মসন্তুষ্টি ল'ব। কি আত্মসন্তুষ্টি ল'ব আমি? যে আমি পিছপৰা, আমি বেকৱাৰ্ড জাগাত আছোঁ, আমাৰ কি নাই, একো সুবিধা নাই। এই এনেধৰণে আমি আত্মসন্তুষ্টি ল'বি আমি যিখিনি পাওঁ তাতে আমি সন্তুষ্ট হৈ যাওঁ, এইটো নহয়। এইটো নহয়, এটা আমাৰ গাঁৱলীয়া ভাষাত এটা কথা আছে, পদুম ফুল ক'ত ফুলে? পানীত ফুলে। এনে আমি যে গাঁৱলীয়া আমি যে ভাষা এটা ক'লে গোবৰতো পদ্ম ফুল ফুটে, পদুম ফুল ফুটে, এই কথাটো আছে নহয় আমাৰ। আমি এই বস্তুটো আমি চাব লাগিব যে আমাৰ অঞ্চলত আমি বেকৱাৰ্ড, হয় আমাৰ অঞ্চলবিলাক বেকৱাৰ্ড, কিন্তু আমাৰ মাজতো আমি সেই বেকৱাৰ্ড অঞ্চলতো আমি উচ্চ শিক্ষাৰে শিক্ষিত ল'ৰা ছোৱালী আমি উলিয়াওঁ। এই মনোভাৱ আমাৰ অভিভাৱকসকলৰ মনত থাকিব লাগিব। গতিকে মই বিশেষ নকওঁ, মই আশা ৰাখিছোঁ যে এইখন চৰকাৰে হ'ব, গতিকে এই আঁচনিটো তাৰমানে কণ্টিনিউ হ'ব। এই যিটো স্কুটি বিতৰণ আঁচনি কণ্টিনিউ হ'ব। গতিকে স্কুটি বিতৰণী অনুষ্ঠান আঁচনিটো যদি কণ্টিনিউ হয় তেনেহ'লে নিশ্চিতভাৱে ইয়াত এনেধৰণে স্কুটি বিতৰণ অনুষ্ঠান হ'ব, এই কাৰ্যটো ইয়াত হ'ব। মই আশা ৰাখিম যে আমাৰ যিখন স্কুটি বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব তাত যাতে ইয়াৰ দ্বিগুণ ছাত্ৰীয়ে স্কুটি লাভ কৰিবলৈ সক্ষম হোৱাৰ ব্যৱস্থাটো মানকাছাবাসী ৰাইজে কৰে, এটা চেলেঞ্জ হিচাপে লয়। তাৰ কাৰণে মই আপোনালোকৰ ওচৰত আহ্বান তথা আবেদন জনাই এই ছাত্ৰীসকলৰ মই ভৱিষ্যত উজ্জ্বল ভাৱনাৰে উত্তৰোত্তৰ কামনা কৰি আৰু ভাল হওক, আৰু কষ্ট কৰক, তাকে প্ৰত্যেকেই যাতে তাৰমানে বৰ্ণালী ডেকা, প্ৰত্যেকেই লক্ষ্মী গগৈ, লক্ষ্মী কুটুম হওক, তাকেই কামনা কৰি আপোনালোকক পুনৰবাৰ শ্ৰদ্ধাঞ্জলি কৰি মই মোৰ ইতিমধ্যে সামৰিছোঁ। ধন্যবাদ। First of all, I would like to thank all of you for giving me such an opportunity. I am truly grateful that I am able to get my award from my native in such a respectful and dignified manner. And I hope with all of your blessings, I shall do best in my future. I can brighten my future, and I am become the best forever. Thank you so much. Rahman from South Salmara. First of all, I thanks to Assam government for honoring us such type, and I would like to say that I am very grateful to Assam government, and thanks a lot. I will try my best, and I can make a name of Assam and South Salmara. Thank you so much. লাগিছে আজি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আমাক ইমান ধুনীয়া এটা উপহাৰ দিয়াৰ কাৰণে, আৰু ভালে লাগিছে। আজি মোৰ ভালে লাগিছে, মানে চৰকাৰে ইমান ছোৱালী মানুহক ইমান ভাল গিফ্ট দিয়াৰ কাৰণে আৰু স্কুটিটো দিয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এই স্কুটি দিয়াৰ বাবে মোৰ স্কুলৰ ছাৰ, প্ৰিন্সিপাল ছাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে মই ভিজন নেশ্যনেল একাডেমীৰ পৰা এই এক্সামটো দিছিলোঁ হায়াৰ ছেকেণ্ডাৰী, সেইকাৰণে তেখেতক মই বৰকৈ ধন্যবাদ জনাইছোঁ। সিহঁতক মোৰ উৎসাহ যোগোৱাৰ বাবে, ইমান ভাল ৰিজাল্ট কৰাৰ কাৰণে আজি মোৰ বৰ ভাল লাগিছে। Extremely awesome to be honored by such a beautiful scooty. I would like to thank you to the government of Assam to give the girls such an opportunity to make their life more easier, and I would like to thank
most importantly, I would like to thank my father and mother to brought me to this beautiful world and made me able to see such a beautiful day today. And I'm also thankful to all the staff and teachers of Elite Academy and to our principals also to support us in every ups and downs of our life and made us able to see such a beautiful day today. Thank you.